Hi guys, আজি মোৰ দিনটো কেনেকৈ পাৰ হ'ল মই আপোনালোকৰ কাৰণে মই দেখুৱাই আছোঁ। ৰাতিপুৱাৰ পৰা বৰষুণতে ৰ'দ দিছে, মাত দেখিছেনে কাপোৰ মেলি দিছে। এইটো মোৰ ভাইটি হয়, চেয়াৰত কেনেকৈ বহি আছে দেখিছে নে নাই। ৰ'দ দিছে আজি। এয়া মই পঢ়ি আছোঁ, কবিতা মাতি আছোঁ। কল 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 খালে হ'ব কি হাতীৰ সমান বল কলে খাই উজ্জৱ হয় দেখিছেনে মোৰ দাদা হৈ মাছ ধৰি আছে। উজ্জৱ কান্দে 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 আমাৰ উজ্জৱ কান্দে আমাৰ উজ্জৱ কান্দে। আমি ভাইটিক অলপমান মৰম কৰিলোঁ। পঢ়া হোৱাৰ পিছত এটাই ভাই হয় মোৰ, এটা বা হয়। দেখিছেনে তোমাৰ ভাইটি ইমান মৰম লগা। মোৰ ভাইটি এয়া মোৰ বা স্কুলৰ পৰা আহি পালে। এতিয়া ৰুমত গৈছে। বাই মোৰ ভাইটিহঁতৰ কাৰণে চুমা খালে আহিলে আকৌ ভাইটি হয় লৈছে অলপমান এইটো মই হয়। মই অলপমান ঘুমতিয়ে মাৰোঁ নেকি তাকে ভাবিছোঁ, ঘুমতিয়ে মাৰি দিওঁ। মই টোপনিৰ পৰা উঠিলোঁ, বাবুৰ লগতে অলপমান এনেই অলপমান খেলিলোঁ। সেইফালে কাগজ খাই থাকে, উৰণে খাই থাকে।